চাপোটগ্ৰাম আৰক্ষীৰ চুলাই মদৰ উচ্ছেদ অভিযান চলি থকা অৱস্থাতে আন এক সফলতা চাপোটগ্ৰাম আৰক্ষীৰ। কাৰণ যোৱা ৰাতি 3:30 বজাত চোৰাং মহৰ গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হৈছে। আমাৰ পিছফালে এই মুহূৰ্তত আপোনালোকে যি 6টা মহ আপোনালোকে দেখিবলৈ পাইছে, 3:30 বজাত জব্দ কৰা এখন গাড়ীৰ পৰাই এই 6টা মহ জব্দ কৰিবলৈ সক্ষম হৈছে চাপোটগ্ৰাম আৰক্ষীয়ে। মোৰ সহযোগী কেমেৰা পাৰ্চনক এবাৰ ভালকৈ দেখুৱাবলৈ অনুৰোধ কৰিম। যি 6টা মহ ইয়াত আপোনালোকে দেখিবলৈ পাইছে, এই 6টা মহ চাপোটগ্ৰাম আৰক্ষীৰ তৎপৰতাত আজি ৰাতি প্ৰায় 3:30 বজাত এখন সন্দেহযুক্ত গাড়ীক আটক কৰাৰ পিছতে এই 6টা মহ চাপোটগ্ৰাম পুলিচে জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পাৰিলোঁ যে আমাৰ নৈশ তহলদাৰী পাৰ্টীয়ে কৰ্তব্য পৰায়ণ কৰি থকা অৱস্থাত নিশা প্ৰায় 3:30মান বজাত আমাৰ ৰেল লাইনৰ কাষত ছিগনেল দিয়াত সন্দেহবশতঃ গাড়ীখনে মানে ছিগনেল নামানিলে, লাইট যোগে ছিগনেল দিলে, অলপ চিঞৰ বাখৰ কৰিলে, তথাপিও তেওঁলোকে মানে গাড়ীখন নৰখাল। তাৰপিছতে লগে লগে তেওঁলোকে গাড়ী দি উক্ত গাড়ীখনৰ পিছা ল'লে। পিছা লৈ লগে লগে ফোন কৰি দিয়াত আমাৰ যি অত্ৰ থানাৰ কৰ্তব্যৰত আৰক্ষী জোৱান আছিলে, তেওঁক লগে লগে ময়ো গম পোৱাত আমি ড্ৰাম দি পেলাই গাড়ীখন কৰায়ত্ব কৰিবলৈ জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু পিছত আমি গাড়ীখন ৰখাৰ পিছত দেখা যায় যে বৰ্তমান ত্ৰিপালৰ ঢাকি লৈ আহিছিলে, তাৰমানে গাড়ীখন ত্ৰিপাল দাঙি চোৱাৰ পিছত পিছফালৰ পৰা তাত মহ কেইজনী দেখা পোৱা হয়। মাইকী মহ 3জনী আৰু তাৰ লগত পোৱালি 3টা আছে। গাড়ীখন হৈছে আপোনাৰ আল্ট্ৰা T7 AS01NC 1978 উক্ত গাড়ীখনৰে লৈ আনিছিলে। আমি তেতিয়া বস্তুখিনি পাই আমি মহ কেইজনী পাই আমি গাড়ীখন থানালৈ আনি পেলাই আমি তাক জব্দ কৰাৰ যত্নৱান হওঁ। গাড়ীখন আহি আছে, পূৰা স্পীডত আহি আছে। গাড়ীখন আমি চেংগেল দিলোঁ, গাড়ীখন ৰখা নাই। তাৰপিছত গাড়ীৰ ভিতৰতে চাউণ্ড হ'ল, ঘিডাং ঘিডাংকৈ চাউণ্ড হ'ল। লগে লগে আমাৰ চেণ্ট্ৰি আছে, থানাৰ চেণ্ট্ৰি আছে, চেণ্ট্ৰিক ফোন কৰি দিলোঁ যে এনে কথা, এখন গাড়ী গৈ আছে, আমি পিছে পিছে গৈ আছোঁ, গাড়ীখন যেনে তেনে হৈ ৰখাব লাগে, ভিতৰত কিবা বস্তু আছে। তাৰপাছত আমাৰ চেণ্ট্ৰি গাড়ীখন ৰখাই দিলে। ৰখাই দিয়াৰ পিছতে গাড়ীখন আমি পিছফালে চাওঁ যে 3টা মহ আৰু 3টা পোৱালি আছে।